হে এভৰিৱান, ৱেলকাম বেক টু সত্যাছ কিচেন। অসমীয়া পাকঘৰলৈ পুনৰ এবাৰ সকলোকে আদৰণি জনাইছোঁ। হেল্ল', কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালেই বুলি। আজি বইল গাহৰিৰ ৰেচিপি এটা লৈ আহিছোঁ। গম পাইছোঁ ঠাণ্ডা দিনত বইল চইল খাবলৈ একেবাৰে মন নাযায়, কিন্তু এই ৰেচিপিটো আপোনালোকৰ ঠাণ্ডা দিনতো ভাল লাগিব খাবলৈ। চাব, মই যি ধৰণে বনাইছোঁ সেইধৰণে তেনেকৈ সেইটো প্ৰচেছতে বনাইছোঁ, ছেইম ইনগ্ৰেডিয়েণ্ট ইউজ কৰি বনাই চাব, বহুত ভাল লাগিব আপোনালোকৰ খাই পানি। আৰু এই ৰেচিপিটো মোৰ বহুত প্ৰিয়, মই বহুত ভাল পাওঁ এইটো ৰেচিপি। ভাবি আছিলোঁ বহুত দিনৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, কিন্তু এইবাৰ ভাবিলোঁ নাই, মোৰ ওচৰত চব সামগ্ৰীও আছে, তো কিয় না এইবাৰে বনাই পিনি ভিডিঅ'টো মানে ৰেকৰ্ডিং কৰি লওঁ বুলি। চ' এয়া এতিয়া চব কৰা হৈ গ'ল আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আহক তেতিয়াহ'লে কেনেকৈ বনালোঁ চাওঁ। মাটিমাহ লৈছোঁ 1 কাপ, আৰু মই ফলা মাটিমাহটো লৈছোঁ কাৰণ এইটোৱে ভাল লাগে ইয়াত। গাহৰি মাংস লৈছোঁ অকণমান, মই অকণমান বইল কৰি লৈছোঁ। আপোনালোকে যদি ফ্ৰেছ ল'ব বিচাৰে তেতিয়াহ'লে ফ্ৰেছো ল'ব পাৰে, আৰু অকণমান তেল থকা মাংস ল'লে বেছি ভাল হয়, তেতিয়া খাবলৈও ভাল লাগে। আলু লৈছোঁ মিডিয়াম চাইজৰ এটা, আৰু এইদৰে কাটি লৈছোঁ এইটো চাইজতে। স্কোৱাছ লৈছোঁ 4 ভাগৰ 1 ভাগ, আৰু মই এইখিনিও আলুখিনিৰ চাইজতে কাটি লৈছোঁ। 3 ফুটা নহৰু লৈছোঁ, আৰু আদা লৈছোঁ 1 ইঞ্চমানৰ এটুকুৰা। পিঁয়াজ পাত লৈছোঁ ডাঙৰ চাইজৰ এটা। ইয়াৰ সেউজীয়া অংশখিনি লৈছোঁ মই, আৰু এইখিনি অকণমান ধুনীয়াকৈ ডায়েগনেল শ্বেপত কাটি লৈছোঁ। ইয়াৰ বগা অংশখিনি বা তলৰ অংশখিনিও লৈ ল'ব অলপমান। আদা আৰু নহৰুখিনিও পিচি লৈছোঁ। একেবাৰে গুড়াকৈ পিছা নাই, মই জাষ্ট থেতেলিয়াই লৈছোঁ বুলি ক'ব লাগিব, এনেকুৱাকৈ। মই প্ৰথমে মাটিমাহখিনি অকণমান ভাজি ল'ম, কাৰণ ভাজি ল'লে ইয়াৰ পৰা এটা ধুনীয়া নাটি এৰমা ৰিলিজ হয়, যিটো নেকি খাবলৈ বৰ ভাল লাগে। আৰু মাটিমাহৰ নিজস্ব এটা ফ্লেভাৰ আছে, যিটো কাৰণে অন্য কোনো মা মছলাৰ প্ৰয়োজনেই নহয়। সদায় মিডিয়াম টু শ্ল' ফ্লেমত ভাজিব, তেতিয়াহে তাৰ আচল গোন্ধটো এৰে। যদি একদম হাই ফ্লেমতে লগে লগে ভাজি দিয়ে তেতিয়া জ্বলি যাব, আৰু সেই ধুনীয়া সুগন্ধটো নেপাব। ভালদৰে ভাজি লোৱাৰ পাছত মই মাটিমাহখিনি ধুনীয়াকৈ ধুই ল'ম। আপোনালোকে যদি বিচাৰে অকণমান সময় তিয়াইও ৰাখিব পাৰে, তাৰপিছত ইয়াৰ যদি বাকলিবোৰ আঁতৰাই দিব বিচাৰে তেতিয়া মোহাৰি আঁতৰাই পানি ভালদৰে ধুই ল'ব। একেটা কেৰাহীতে মই মাটিমাহখিনি ভালদৰে ধুই পানি এতিয়া দি দিছোঁ, আৰু কিন্তু মই মাটিমাহখিনি বেছি দেৰি তিয়াই ৰখা নাই, লগে লগে মাত্ৰ ধুই পানি ইয়াতে দি দিছোঁ কেৰাহীখনত। তাৰপিছত দিছোঁ মাংসখিনি বইল নকৰাকৈও দিব পাৰে, পিছে মই বইল কৰি লৈছোঁ, কিন্তু অকণমান চাব যাতে তেল থকা মাংস হয়, তেতিয়া বেছি ভাল লাগে খাবৰ কাৰণে। কাটি থোৱা আলু কিপিচো দি লৈছোঁ, স্কোৱাছ কিপিচ দিছোঁ, যদি স্কোৱাছ নাপায় নিদিবও পাৰে। ইয়াৰ পৰা এটা ধুনীয়া মিঠা টেষ্ট আহে, সেইটো কাৰণে মই দিছোঁ, বৰ ভাল লাগে খাই পানি। খুন্দি থোৱা আদা নহৰুখিনি দিছোঁ, পিঁয়াজৰ গুড়িখিনি দিছোঁ, মই ওপৰৰ সেউজীয়া অংশখিনি দিয়া নাই। যদি বিচাৰে আপোনালোকে এটা গোটা পিঁয়াজো ভালদৰে কাটি পানি দি দিব পাৰে। পিঁয়াজ পাত দিলে মানে ইয়াৰ টেষ্টটো বহুতেই ধুনীয়া কৰি তোলে, লগতে এটা ধুনীয়া মিঠা সুগন্ধও দিয়ে। যিহেতু এতিয়া পিঁয়াজ পাতৰেই বতৰ, আৰু কিয়নো ইয়াৰ ভৰপূৰ ফাইদা লোৱা যাওক, হয়নে নহয়। তেজপাত দিছোঁ 3 খিলা, কাৰণ মাটিমাহত তেজপাতৰ গোন্ধটো বৰ ভাল লাগে। বেছি মা মছলাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ এইকেইটাই আছিলে। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু পানী দিছোঁ। এতিয়া একেবাৰে সৰহকৈ দিছোঁ মই, যাতে পাছত আকৌ দিবলগীয়া নহয়, কাৰণ ডালখিনি ফুলিব যিহেতু। সকলোখিনি এবাৰ ভালদৰে মিক্স কৰি তাৰপিছত ঢাকনখন লগাই ভালদৰে সিজিবলৈ দিম হাই ফ্লেমতে। ৰ'ব, কেইটামান কেঁচা জলকীয়া দিবলৈ থাকিয়ে গ'ল, এইটো দিবলৈ নাপাহৰিব। এতিয়া আকৌ ঢাকনখন লগাই ভালদৰে সিজিবলৈ দিম। ঢাকনখন লগাই সিজালে অলপ সোনকালে সিজে। মাজে মাজে চকু ফুৰাইও থাকিব, যাতে পানী শুকাই নাযায়। মোৰ এইখিনি ধুনীয়াকৈ উতলি আছে। প্ৰায় 45 মিনিটমানৰ পাছত চাইছোঁ সকলোখিনি ধুনীয়াকৈ সিজিছে। এইটো শ্ল' কুকিং প্ৰচেছ হয়, সেইকাৰণে অলপ টাইম লাগে। যিমানেই লাহে লাহে শ্ল' ফ্লেমত সিজাব, সিমানেই ইয়াৰ টেষ্টটো ধুনীয়াকৈ ফুটি উঠে। আৰু এটা কথা কওঁনে, সদায় চাবচোন মাটিমাহ পিছদিনাখন খাইহে বেছি ভাল লাগে। আমি পিছে পিছদিনাখনলৈ নথওঁ, আজিয়ে খাই শেষ হ'ব। পিছে এতিয়া এই তেজপাতবোৰ মই আঁতৰাই দিছোঁ, নহ'লে বৰ দিগদাৰ কৰে লৰাওঁতে মেলোঁতে, কাৰণ ইয়াৰ কামো শেষ হ'ল এতিয়া।
শেষত যি ধনিয়া পাতৰ সেউজীয়া অংশখিনি কাটি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। পিঁয়াজ পাত দিলে এটা বৰ চাইনিজ ফুডৰ নিচিনা সুগন্ধ দিয়ে, যিটো বৰ ভাল লাগে ইয়াত খাই পানি, যিহেতু বইল হয়। আৰু এয়া আমাৰ মাটিমাহৰ লগত বইল গাহৰি ৰেডি হৈ গ'ল। খাবলৈ বৰ ভাল হৈছিলে সঁচাকৈ। ৰেচিপিটো যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোক এটা লাইক দি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ৰেচিপি লৈ আকৌ লগ পাম, তেতিয়াহ'লে আজিলৈ আহিছোঁ। নমস্কাৰ।